অ কৰবি মই যাওঁ দেই ৰবাচোন অকমান কথা এটা আছিলে কি হ'লনো কোৱাচোন কোৱা মই তোমাক অলপ কামত সহায় কৰি দিব বিচাৰো হে নালাগে দিয়া দোকানত ইমান কাষ্টমাৰ নাই নহয় মই অকলে চম্ভালিব পাৰিম দিয়া কেতিয়ানো ক'লো মই দোকান যাম বুলি নহয় মই ঘৰতে থাকি তোমাৰ কষ্ট অলপ কমাব বিচাৰো এইবিলাক কি কৈছানো মই একো বুজি পোৱা নাই ভালকে কোৱাচোন মোৰ লগৰকেইজনীয়ে ফোন কৰি পিনি কয় সিহঁতে ৰিলছ ভিডিঅ' কিবা কিবিবিলাক ভ্লগ শ্লগ বনায় আৰু সিহঁতি পইচা পায় মই সেনেকৈ বনাব বিচাৰোঁ কিন্তু এইটো মোবাইলত মই বনাব নোৱাৰোঁ নহয় তোমাৰ মোবাইলটো মোক দিয়া মই ভিডিঅ' চিডিঅ' বনাম অ কথাটো সেইটোহে মানে তাকে কৈ দিলেই হচোন তুমি মোবাইলটো লাগে বুলি অঁ মোবাইলটো লাগে তুমি মোবাইলটো ঘৰত থৈ যোৱা মই ভিডিঅ' চিডিঅ'বিলাক বনাম আৰু তুমি এইটো মোবাইল লৈ যোৱা আৰু তেতিয়া মই পইচাও পাম আৰু মোৰ ঘৰত থাকি ভাল লাগিব দিনটো বাৰু বিচাৰিছা যেতিয়া লোৱা বাৰু কিন্তু চাই চিতি কাম কৰিবা দেই এইটো লোৱা হ'ব যোৱা মোবাইলটো ৰাখিলোঁ যেতিয়া যি ব্লগ এটাকে বনাই চাওঁচোন দি চাম হাই বন্ধু বান্ধৱীসকল মানুহজন এতিয়া দোকানলৈ ওলাই গ'ল খুৱাই বোৱাই পঠালোঁ আৰু মই ভাত পানী খোৱাই নাই আৰু আপোনালোকে খালেনে জনাব হ'ব তেতিয়া আজি মোৰ প্ৰথম ব্লগ ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰিব 2 ঘণ্টা হৈ গ'ল ব্লগটো আপলোড কৰিলোঁ অকল লাইক এটা পাইছোঁ এই এনেকৈ ৰিলছ বনাব লাগিব মই ভাতকেইটা খাই আজৰি হৈ ল'মগৈ এইবাৰ ভালকৈ বনাম ভিউ পাব লাগিব এইটো ৰিল ভাল হৈছে ইমান ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি লৈছোঁ এইটো আপলোড কৰি দিওঁ এইটো চাগে লাইক আৰু ভিউ ধুনীয়াকৈ পাম 2 ঘণ্টা হৈ গ'ল ইমান কষ্ট কৰি বনালোঁ ৰিলটো এইটোওচোন ভিউ চিউ নাই লাইক নাই ভিউ নাই নবনাওঁ আজি আৰু যা তুমি ইমান ৰাতিপুৱা ইমান ষ্টাইল কৰি ওলাইছা যে কোনফালে যোৱানো ৰিলছ বনাওঁ আকৌ কালি 2-3টামান বনালোঁ লাইকো নাই কমেণ্টো নাই ভিউও নাই সেইকাৰণে আজি অকণমান ষ্টাইল কৰি লৈছোঁ আকৌ তুমি বনাবলৈ আৰম্ভ কৰিছাহে কি এদিনতে তুমি ষ্টাৰ বনিব পাৰিবা নেকি লাহে দিয়ে কষ্ট কৰা এদিন নিশ্চয় ছাকচেছ হ'ব দিয়া ভালদৰে বনাবা ভিডিঅ' ৰিলটো ইমান কষ্টকৈ ধুনীয়াকৈ বনালোঁ ইমানবাৰ বনোৱাৰ পিছত চাদৰখনচোন অলপ বেয়া হৈ থাকিলে কি কওঁ দিওঁনে নিদিওঁ বাৰু অলপহে চাদৰখন বেয়া হৈছে দি দিওঁ যা চাওঁচোন ৰিলটো ভিউ চিউ মাৰিছে নাই অ' মাই গড 4 লাখ মানুহে চালে 10,000 লাইক 2K কমেণ্ট মই মানে ভাইৰেল হৈ গ'লোঁ অ' গড 2 ঘণ্টাত 4 লাখ মানুহে চাই দিলে কিন্তু মোৰ চাদৰখন চাগে বেয়া হৈ থকাৰ কাৰণেহে ইমান ভিউ মাৰিছে মানুহে চাইছে কি হ'ব একো নহয় মই কিবা কওঁ বুলি বেয়া কৈছোঁ নিজে বেয়া হৈ গ'ল কাৰণেহে কিন্তু মই ভাইৰেল হৈ গ'লোঁ তেওঁ কিবা ক'বনি আকৌ দেখিলে তেওঁতো মোবাইল নাচায় কেনেকৈ গম পাব কিন্তু মই যে ভাইৰেল হ'লোঁ আৰ্নিঙো হৈছে ধুনীয়া ডিলেট কৰি দিওঁ নি নকওঁ যা প্ৰথমটো ভাইৰেল ভিডিঅ' আৰু ভিউ মাৰিব নহয় মিলিয়ন চুব চাগে ভিউ মাৰিয়ে আছে যেতিয়া এতিয়া মই লগতে আৰু এটা ৰিল ভিতৰত বনাই দি দিওঁ এইবাৰ চাদৰখন বাপেকে নিজে বহুত বেয়াকৈ পিন্ধিম একদম বহুত বেয়াকৈ পিন্ধিম আৰু তেতিয়া আৰু চলিব মই আৰু পইচা পাম যাওঁ এইটো 5 মিনিট হৈছেহে এইটো কিমান হাজাৰ ভিউ গ'ল অ' গড মোৰ চব ভিডিঅ' ভিউ মাৰিব মানে মই আজিৰ পৰা অলপমান কাপোৰবোৰ বেয়াকৈ পিন্ধি ভিডিঅ' দিম আৰু মই পূৰা ভাইৰেল হ'ম পূৰা পইচা ইনকাম হ'ব মানুহে কি ক'ব বাদ দিছোঁ কোনো বেলেগৰ মানুহ এইবিলাকে মোক চিনি পায় নেকি এওঁ গম নাপাব অ' মাই গড অ' আহিলা তুমি কি খাবা নেমু চৰবত খাবা নে চাহ খাবা নাই মোক চাহ তাহ একো নালাগে মাত্ৰ মোক তুমি মোবাইলটো দিয়া মোক হ'ব এইটো লোৱা
তুমি ভিডিঅ' বনালা, তুমি দুটা ভিডিঅ'ৰ পৰা কিমান লাখ টকা ঘটিলা হা? তুমি যিমান লাখ টকাই নঘটক, তোমাৰ আৰু মোৰ সন্মান, আত্মসন্মান সেই লাখ টকা দিও কিনিব নোৱাৰে। মই গাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যাব পৰা নাই, প্ৰত্যেকৰে মুখত অকল তোমাৰ কথা। সেই মোৰ এনেকুৱা লাগিছে যেন মই আজিৰ ভিতৰত গোটেই মোৰ মাটি বাৰী বিক্ৰী কৰি মই এখন অচিনাকি জেগালৈ গুচি যামগৈ। তোমাক মই দিব নোৱাৰিব পাৰোঁ এখন ভাল গাড়ী, এটা ভাল দামী ঘৰ, কিন্তু সন্মান য'ত নাথাকে তাত কোনো টকাৰ ভেলু নাথাকে। তুমি আজি কিহৰ বাবে অশ্লীলতাভাৱে কাপোৰ পিন্ধি ভিডিঅ' বনাইছিলা? নে মই নাজানিম, মই গম নাপাম বুলি বনাইছিলা? তোমাক মই আগতেই কওঁ, আমি দুইটাই যেতিয়া ভিডিঅ' চাইছিলোঁ মোবাইলত, আজিকালি এনেকুৱা হ'ল ছ'চিয়েল মিডিয়া মাধ্যমটো য'ত নেকি ঘৰখনৰ 2-3জন সদস্য একেলগে ভিডিঅ' এটা চাব নোৱাৰে, অশ্লীলতা আৰু ফুল ভলিউম দি কিবা এটা শুনিব নোৱাৰে, তাতো অশ্লীলতা আহে। গতিকে আজিকালি মই তেতিয়াই তোমাৰ মুখৰ আগতে মই সিহঁতৰ পৰিয়ালবৰ্গক মই গালি দিছিলোঁ, সিহঁতৰ ঘৰৰ পৰিয়ালবৰ্গই কি চাই আছে, কিয় এনেকৈ ভিডিঅ' বা ফটো দিবলৈ দিছে? দুটামান লাইক, দুটামান ভিউজ আৰু দুটামান কমেণ্টৰ বাবে ইমান তললৈ নামি যাব নালাগে। ভাল কাম কৰিব লাগে। এইবোৰ সস্তীয়া জনপ্ৰিয়তা, আজি আছে কাইলৈ নাই, এইবোৰ কোনো ভেলু নাই। সদায় ভাল কাম কৰা, ৰাইজৰ বাবে কাম কৰা, সদায় মৰম চেনেহ, ৰাইজৰ উৎসাহ থাকিব। আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো কোনো ব্যক্তিগত প্লেটফৰ্ম নহয়, য'ত নেকি বৃদ্ধাৰ পৰা শিশুলৈকে সকলোৱে এই প্লেটফৰ্মৰ লগত জড়িত হৈ থাকে। এখন অশ্লীল ফটো দিয়াই হওক বা এটা ভিডিঅ' দিয়াই হওক, ভিডিঅ'টো দিয়াৰ আগত 100 বাৰ ভাবিব লাগে, 100 বাৰ, কাৰণ সমাজখনত কি প্ৰভাৱ পেলাব পাৰে সেই ভিডিঅ'টো বা ফটোখনে। আৰু শুনা, অকল মই তোমাক বুলিয়ে নহয়, ছ'চিয়েল মিডিয়াত যিখিনি অশ্লীলতা ভিডিঅ'ই হওক বা ফটো দিয়ে তেখেতসকলকো কৈছোঁ, আপোনালোকে তেনেকৈ নকৰিব। কাৰণ যিহেতু আপোনালোকৰ বিবেকে যেতিয়া ভাল এটা বাৰ্তা দিবলৈ সমাজত বিবেকত শক্তি নাথাকে, গতিকে আপোনালোকে বেয়া প্ৰচলিত কাম এটা কৰিবলৈ আপোনালোকৰ অধিকাৰ নাথাকে। আৰু শুনা, তোমাক কৈছোঁ, যি মানুহে সন্মানৰ কোনো মূল্য বুজি নাপায়, যি সন্মানৰ মূল্য বিক্ৰী কৰি টকা উপাৰ্জন কৰে, সেই মানুহৰ লগত মই 1 মিনিটো নাথাকোঁ। গতিকে তুমি ইয়াৰ পৰা যাব পাৰা। তুমি মোক ক্ষমা কৰি দিয়া, মই অকণমান ভাইৰেলৰ কাৰণে সেই সস্তীয়া জনপ্ৰিয়তাৰ পথটো বাছি ল'লোঁ, য'ত নেকি মই মোৰ নিজৰ সন্মানখিনি বিক্ৰী কৰি এই মেখেলা চাদৰযোৰক অশ্লীল ৰূপে ব্যৱহাৰ কৰি ভিডিঅ' বনালোঁ, য'ত নেকি মোৰ সন্মানৰ কোনো মূল্য নাইকিয়া হৈ গ'ল। তুমি পাৰিলে মোক ক্ষমা কৰি দিয়া, কিন্তু মই তোমাৰ লগত নাথাকোঁ দিয়া, মই গুচি যামগৈ। কিন্তু কথা দিছোঁ, মই কেতিয়াও এনেকুৱা ভুল আৰু ভৱিষ্যতে নকৰোঁ। পাৰিলে তুমি মোক ক্ষমা কৰি দিয়া। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মই ক'ব বিচাৰিছোঁ, ছ'চিয়েল মিডিয়াখন কাৰো ব্যক্তিগত সম্পত্তি নহয়, ই এটা পাব্লিক প্লেটফৰ্ম, য'ত জ্যেষ্ঠজনৰ পৰা শিশুলৈকে সকলোৱে ভিডিঅ' চাই থাকে। একোখন বেয়া ফটো দি বা এটা অশ্লীল ভিডিঅ' দি আপোনালোকে কি পায়? কেইটকামান টকা পায়। সেই টকাকেইটাৰে আপোনালোকে গোটেই জীৱন চলিব পাৰিবনে? নিজৰ আত্মসন্মানখিনি বিক্ৰী কৰি ঘটা সেই টকাকেইটাৰ মূল্য আছেনে আপোনালোকৰ? যেতিয়া আজিকালিতো বহুত বোৱাৰীয়ে ইমান বেয়া বেয়াকৈ কাপোৰ পিন্ধি ফটো দিব লৈছে বা ভিডিঅ' বনাব লৈছে, সেইখিনি পৰিয়ালৰ মানুহ বা তেওঁ হাজবেণ্ডে নাচায় নেকি? তেতিয়াহ'লে চালে নিজৰ ৱাইফগৰাকীক কেনেকৈ ঠেলি দিব পাৰে, ইমান বেয়াকৈ ফটো বা ভিডিঅ' দিবলৈ কেনেকৈ আগবঢ়াই দিব পাৰে, নিজৰ আত্মসন্মানখিনি বিক্ৰী কৰি টকা ঘটিবলৈ কেনেকৈ ঠেলি দিব পাৰে? বন্ধ কৰক এইখিনি। শিশুৰ লগত আজিকালি ৰীল এটা চাব নোৱাৰি, ইমানেই বেয়াকৈ ভিডিঅ' বনাই, কি ক'ম। এই মেখেলা চাদৰযোৰক বিকৃত ৰূপত পৰিধান কৰাটো বন্ধ কৰক। আৰু এই কথাখিনি কওঁতে যদি কিবা ভুল হৈছে ক্ষমা কৰিব।